নমস্কাৰ নিউজ কেপিটেল আসামলৈ মই স্বপ্নমে আপোনালোকক স্বাগতম জনাইছো সমগ্ৰ নামনি অসমবাসীৰ বাবে আছে এটা ভাল খবৰ হয় নামনি অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অসমৰ স্বাস্থ্য আৰু গড়কাপ্তানি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে মুকলি কৰে বহু প্ৰত্যাশিত ৰ'পৱে দেশৰ ভিতৰতে নদীৰ ওপৰত নিৰ্মিত দীৰ্ঘতম ৰ'পৱেটোৱে সংযোগ কৰিছে গুৱাহাটী আৰু উত্তৰ গুৱাহাটী সুদীৰ্ঘ 11 বছৰীয়া অপেক্ষাৰ অন্তত যাত্ৰীৰ উপযোগী হৈ উঠে এই ৰ'পৱে এই যাত্ৰীসকলে ইলেক্ট্ৰনিক ৰ'পৱেৰ জৰিয়তে 8 মিনিটতে পাৰাপাৰ হ'ব পাৰিব বিশাল ব্ৰহ্মপুত্ৰ 2 লেনযুক্ত এই ৰ'পৱেত থাকিব দুটাকৈ কেবিন এটা কেবিনত এবাৰত 32 জন যাত্ৰীয়ে যাতায়াত কৰিব পাৰিব 2560 কিলোগ্ৰাম ওজন বহন কৰিব পাৰিব এই কেবিনে গুৱাহাটীৰ কাছাৰীঘাটৰ পৰা উত্তৰ গুৱাহাটীৰ দৌল গোবিন্দ মন্দিৰ সংযোগী এই ৰ'পৱেৰে যাত্ৰা কৰিবলৈ এবাৰত 60 টকা আদায় দিব লাগিব যাত্ৰীসকলে দামোদৰ ৰ'পৱে নামৰ এটা কোম্পানীয়ে নিৰ্মাণ কৰি উলিয়াইছে এই ৰ'পৱে ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰলৈ আশাৰ সঞ্চাৰ কঢ়িয়াই আনিছে নদীৰ ওপৰত নিৰ্মিত এই দীৰ্ঘতম ৰ'পৱেটোৱে আৰু পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিব এই ৰ'পৱে পৃথিৱীৰ আটাইতকৈ ক্ষুদ্ৰ নদীদ্বীপ উমানন্দৰ প্ৰাকৃতিক পৰিৱেশ উপভোগ কৰি যাতায়াত কৰিব পাৰিব যাত্ৰীসকলে নিউজ ডেস্ক ৰিপৰ্ট নিউজ কেপিটেল আসাম